মই কোৱা কথাখিনি স্কিপ নকৰিব দেই, সকলোৱে চাব গোটেইখিনি। সেইখন এখন কেলেণ্ডাৰ হয়, তাত কাৰ ফটো আছে নিশ্চয় চিনিব পাৰিছে। মই ক'বলৈ বিচাৰিছোঁ কি, এনেকৈ যদি আমাৰ মৰমৰ প্ৰাণৰ শিল্পীৰ জুবিনদাৰ ফটো ফ্ৰেম এখন বনাই প্ৰত্যেকৰ ঘৰে ঘৰে তেওঁলোকে যেনেদৰে কেলেণ্ডাৰ এখন প্ৰস্তুত কৰিছে তেওঁলোকৰ ফটো দি, তেনেকৈ যদি আমাৰ জুবিনদাৰ ফটোখন প্ৰত্যেকৰ ঘৰে ঘৰে বিলাই দিলে হয়, তেতিয়া বেছি ভাল হ'লা হয়। কাৰণ এইটো উচিত হয়, আমি যিকোনো কৰ্ম অনুষ্ঠান পতাৰ আগত আমি তেওঁৰ ফটোত শ্ৰদ্ধাঞ্জলি জনাইহে অনুষ্ঠানটো আগবঢ়াই নিওঁ। গতিকে এইটোতো উচিত হয়। আপোনালোকে যদি সন্মতি আছে, গতিকে লাইক কৰিব এণ্ড কমেণ্ট কৰি জনাব। মই সঁচা কৈছোঁনে, এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। সেয়াই।